নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক সকলোকে এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এইখিনিতে কম বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ ভিডিঅ'টো লৈ আহিছো, গতিকে আশা কৰো ভিডিঅ'টি সকলোৱে শেষলৈকে চাব। কাৰণ আজিৰ ভিডিঅ'টো কোনো ধৰণৰ তেনেকুৱা ব্লগিং নহয় বা কোনো ধৰণৰ তেনেকুৱা এণ্টাৰটেইনমেণ্টমূলক ভিডিঅ' নহয়, জাষ্ট এটা সজাগতামূলক সেই ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিছো। গতিকে আশা কৰো ভিডিঅ'টি চাই হয়তো কোনোবাই বেয়া পাব পাৰে বা কাৰোবাৰ মনত অকণমান কষ্টও পাব পাৰে, কাৰণ কনচেপ্টটো তেনেকুৱাই হয়। তথাপিও আপোনালোকক সকলোকে কম যাতে কোনো ভিডিঅ'টি চাই নিগেটিভলি নল'ব, জাষ্ট পজিটিভলি ল'ব আৰু সকলোৱে ভিডিঅ'টি শ্বেয়াৰ কৰিব। কাৰণ যিহেতু সজাগতামূলক এটি ভিডিঅ' বনাব চেষ্টা কৰিম, গতিকে কিমানখিনি ভালকৈ ক'ব পাৰো নেজানো বা কিমানখিনি ভালকৈ দেখাব পাৰো নেজানো, বাট ডেফিনেটলি আপোনালোকে বুজি পাব মই আচলতে কি ক'ব বিচাৰিম ভিডিঅ'টিৰ জৰিয়তে। তো বলক আমি বেছি দেৰি নকৰাকৈ আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, নে কি কয়? তেনেহ'লে বলক। আৰু বন্ধুসকল, আজি আমি এয়া গৈ আছো GS ৰোডেৰে, কিন্তু আজিৰ ভিডিঅ'টিৰ মেইন টাৰ্ণিং পইণ্টটো মানে মেইন কনচেপ্টটো এইটোৱেই যে আপোনালোকক যদি সকলোকে সুধিব বিচাৰোঁ যে ভগৱানৰ স্থান ক'ত, তো আপোনাক সকলোৱে হয়তো এটাই এনচাৰ দিব, এটাই উত্তৰ দিব যে ভগৱানৰ স্থান সদায় মন্দিৰত। আমাৰ অন্তৰত আমাৰ যি শ্ৰদ্ধা, আমাৰ যি ভক্তি, সেয়া নিশ্চয়কৈ আমাৰ অন্তৰতে থাকে। গতিকে ভগৱানৰ স্থান সদায় অন্তৰত হ'ব। কিন্তু আজিৰ দিনত সেই বৰ্তমান যুগত এয়া কাৰ মানসিকতা, আমাৰে মানুহৰ মানসিকতাৰ বাবে ভগৱানৰ স্থান মন্দিৰৰ পৰা চিধাই ক'ত গৈছে, যাক আমি পুজো নেদেখাজনক, যাক আমি বিশ্বাস কৰোঁ, তেখেতৰ স্থান আমি ক'ৰ পৰা, মন্দিৰৰ পৰা, আমাৰ অন্তৰৰ পৰা নি আমি ক'ত দিবলগীয়া হৈছে, সেইটো আপোনালোকক দেখাম। সেইটোৱে হৈছে মেইন কনচেপ্ট আজি এই ভিডিঅ'টোৰ। গতিকে কোনে কি বুজে নাজানো, কিন্তু ভিডিঅ'টো মই কৈছোঁ যদিও অকণমান দুখ লাগি আছে, কিন্তু জাষ্ট মই ভাবোঁ দায়িত্ব। কাৰণ সেয়াই আৰু বলক আমি ভিডিঅ'টো আপোনালোকক যিহেতু দেখাবলৈ গৈ আছোঁ, গতিকে একেলগে দেখামো আৰু কথাবিলাকো কম। গতিকে একেলগে গোটেইখিনি কথা বকি নিদিওঁ। বলক আমি গৈ আছোঁ এতিয়া আমাৰ উদ্দেশ্য স্থানলৈ, আৰু আমি আহি পাইছোঁ এইমতে। আৰু এয়া বন্ধুসকল, মই পোনপ্ৰথমে আপোনালোকক এই ভিডিঅ' ক্লিপিংটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, আপোনালোকে এইখন হনুমান দেৱৰ ফটো। তাৰপাছত এইখনত ইয়াতো আছে হনুমান দেৱ, শ্ৰীকৃষ্ণৰ ফটো আছে ইয়াতে। আৰু এয়া এইবিলাক মই বাকী পিছত ক'ম বাৰু। এইফালে আৰু এখন ইয়াত মা দুৰ্গা দেৱী হ'ব চাগে, তো ফটো আছে। গতিকে গোটেইকেইখন ফটো আপোনালোকে চাই লওক। আৰু ইয়াৰ পৰিৱেশটোৰ কথা, উদ্দেশ্য, ভিডিঅ'টোৰ যি উদ্দেশ্য, গোটেইখিনি আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে চাগে মই কিহৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। তো এয়া চাওক, ইয়াত আৰু বহুত এনেকৈ ফটো আঁৰি থোৱা আছিলে, কিন্তু কোনোবাই হয়তো ফটোবিলাক গুচাই দিছে এনেকুৱা অৱস্থাত থকা বাবে। তো যিয়েই নহওক বাৰু, এয়া চাওক কেনেকুৱা পৰিস্থিতি, কেনেকুৱা মানসিকতাৰ মানুহৰ কাণ্ড চাওক, কেনেকুৱা মানসিকতাৰ মানুহ আছে আমাৰ এই অসমখনত। তো সেইটোৱে চাওক পোনপ্ৰথমে। তো বন্ধুসকল, আপোনালোক সকলোৱে মোৰ এই ভিডিঅ'ৰ ক্লিপিংটো চালে, আৰু সকলোৱে চায়ে হয়তো কাৰোবাৰ দুখ লাগিছে নে নাই নাজানো, কিন্তু মোৰ সঁচাকৈ ভিডিঅ'টো বনাওঁতেও দুখ লাগিছিলে, আৰু দুখ লগা বাবেই মই ভিডিঅ'টো বনাবলৈ গৈছিলোঁ। তো সেইটোৱে কথা, নিজৰ জাতি, নিজৰ ধৰ্ম, নিজৰ সংস্কৃতি ৰক্ষা কৰিব পৰাটো আমাৰ দায়িত্ব, আৰু কৰাটো আমাৰ দায়িত্ব। গতিকে সেইটো ভাবিও মই ভিডিঅ'টো বনাবলৈ গৈছিলোঁ যে আপোনালোকে অকণমান মন কৰক, আমি আমাৰ ভগৱানৰ স্থান সদায় দিওঁ মন্দিৰত, কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে মানুহে যাতে পিক নেপেলায়, মানুহে যাতে লেতেৰা নকৰে, তাৰ বাবে আমি ভগৱানৰ স্থান মন্দিৰৰ পৰা লৈ গৈ সেই ৱালত আঁৰি দিছিলোঁ ফটোকেইখন, বা কোনোবাই দিছিলে আৰু
কিন্তু তাৰ পিছতো একাংশ মানুহে যাৰ মানসিকতাক মই ধিক্কাৰ দিওঁ তো তেনেকুৱা জাতৰ মানুহে অকণো তাক পিক পেলাবলৈ কুণ্ঠাবোধ নকৰে। তো ভাবি চাওক তেনেকুৱা মানুহৰ মানসিকতা বা আৰু আমাৰ অসমখনত থকা মানুহৰ মানসিকতা কেনেকুৱা ধৰণৰ, কেনেকুৱা কি মানসিকতাৰ মানুহ আমাৰ এই অসমত আছে। তো টানকৈ কৈছো যদিও হয়তো কোনোবাই পিক পেলাইছিল, হয়তো পিক পেলোৱা চোৱা মানুহ চাগে ভিডিঅ'টো চাব পাৰে, কিন্তু আশা কৰোঁ মই আৰম্ভণিতে কৈছো যে ভিডিঅ'টি পজিটিভলি ল'ব, কাৰণ খুব লাজ লগা কথা যেতিয়া যাক আমি পূজা কৰোঁ, মা দেৱী হওক বা দেৱে হওক, যিখিনি ভগৱানক আমি পূজা কৰোঁ, যিখিনি লৈ আমি এটা মনত বিশ্বাস, সেইখিনি পূজা কৰা যি দেৱ দেৱীকে যদি আমি তেনেকৈ অপমান কৰোঁ, তো তাতকৈ লাজ লগা কথা কি আছে। এই ক্ষেত্ৰত মই কওঁ আজি মুছলিম মানুহবিলাকে কিন্তু এই ক্ষেত্ৰত তেখেতসকলৰ ধৰ্ম, তেখেতসকলৰ সংস্কৃতি সিহঁতে খুব ভালকৈ ৰক্ষা কৰিব জানে, কিন্তু আমি হিন্দু মানুহখিনিয়ে যেন আজি সঁচাকৈ ব্যৰ্থ হৈছো আমাৰ সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰতে হওক বা ডাঙৰ ডাঙৰ লেকচাৰ আমি বহুতেই দিয়ে, জয় ৰাম জয় বজৰংবলী বুলি বহুতে কিবা কিনি আছে সংগঠন, কিন্তু তথাপিও যেন আমি আমাৰ সংস্কৃতিটোক, আমাৰ ধৰ্মটোক ৰক্ষা কৰাত ব্যৰ্থ হৈছো। আৰু তাৰেই যেন এক উদাহৰণ এই ভিডিঅ'টোৰ জৰিয়তে দেখা পালে, কাৰণ এই ভিডিঅ'টোত মাত্ৰ মই 3খন ফটোহে দেখাবলৈ পাইছো, কাৰণ যদি প্ৰায় আৰু 2 সপ্তাহমান আগত মই এই ভিডিঅ'টো বনালো হয় তেনেহ'লে প্ৰত্যেকখন ৱালতেই তেনেকৈ ভগৱানৰ ফটো আৰু লেতেৰা পিকাই থোৱা অৱস্থাত আপোনালোকে দেখা পালে হয়। কিন্তু সৌভাগ্যক্ৰমে চাগে হয়তো কোনোবাই ফটোবিলাক উঠাই দিলে, গতিকে তেখেতক যোনে উঠাই দিলে তেখেতক মোৰ ফালৰ পৰা এটা বহুত ডাঙৰ ধন্যবাদ দিব বিচাৰিম। গতিকে সেইটোৱে কথা, মই ভিডিঅ'টো সেইটো কাৰণে বনাইছো। আৰু বিল্ডিংটোৰ এই ভিডিঅ' বনোৱা ঠাইখিনিৰ মই নাম মেনশ্যন কৰা নাই, আৰু এই কাৰণেই কৰা নাই কাৰণ এই কনচেপ্টটো কেৱল সেই বিল্ডিংটোত নহয়, বহুত ঠাইত মই দেখিছো যে এনেকৈ পিক নেপেলাবলৈ বা ৱাল লেতেৰা নকৰিবলৈ বহুত মানুহে এই কনচেপ্টটো মানে ব্যৱহাৰ কৰে, যাতে মানুহে ৱাল লেতেৰা নকৰক। সেইবাবে ভগৱানৰ ফটোই হওক বা যিখিনি যাক আমি পূজা কৰোঁ তেখেতসকলৰ ফটো এনেকৈ আঁৰি থয়, কিন্তু তাৰ পিছতো একাংশ নিজ মানসিকতাৰ মানুহে তাত পিকাবলৈ অকণো কুণ্ঠাবোধ নকৰে, তাত পিক পেলাব আৰু তাত লেতেৰা কৰিবই মানে। তো সেইটোৱে কথা, অকণমান বেয়াও লাগিছে, লাজো লাগিছে, কিন্তু তথাপিও মই কম মানুহবিলাকে যাতে এনেকৈ যদি কৰবাত তেনেকুৱাকে দেখে যে ভগৱানৰ ফটো আঁৰি থোৱা ঠাইত যদি এনেকুৱাকে লেতেৰা অৱস্থাত থাকে, তো মই ভাবো ফটোবিলাক উঠাই দিব, আৰু যদি পাৰে কিবা বেলেগ কনচেপ্ট আনক, এনেকুৱা কনচেপ্ট নানিব, কাৰণ থিংকিংটো খুব ভাল। যোনে ফটোবিলাক এনেকে আঁৰি থয় ৱালখন লেতেৰা নহওক বুলি বা চৌহদটো যাতে চাৰিওকাষে খুব ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকে, তো সেইটোৱে কথা। আৰু মই আৰু বিশেষ নকওঁ এই ক্ষেত্ৰত, সকলোৱে অকণমান গুৰুত্ব দিয়া উচিত, সকলোৱে ভাবিব লাগে, কাৰণ নিজৰ জাতি ধৰ্ম সংস্কৃতিটোকে যদি এনেকৈ পিকাই ৱালত অপমান কৰোঁ, তো তাতকৈ আৰু বিশেষ আৰু লজ্জাজনক কথা হ'ব নোৱাৰে। তো সকলোৱে যদি এনেকুৱা ক'ৰবাত যদি দেখে তো অকণমান অপ'জ কৰিব, পাৰিলে এইবিলাক উঠাই দিব ভগৱানৰ ফটো, কাৰণ দেখিলে বেয়া লাগে। নিজে মাইণ্ড কৰকচোন বাৰু, আমি ক'ৰবাত মন্দিৰ এটা দেখিলে আমি হাত সেৱা কৰিব বিচাৰোঁ, আৰু তেনেস্থলত যদি তেনেকুৱা সেই ভগৱানকে যদি পিকাই থোৱা কি লেতেৰা ঠাই এডোখৰত ওলমাই ৰাখোঁ, তো কেনেকুৱা এটা মানে কথা ভাবিলে কেনেকুৱা লাগে। তো সেইটো কাৰণে ভিডিঅ'টো বনাইছিলোঁ। আৰু এনেকুৱা ক্ষেত্ৰত দল সংগঠন বোলে আচলতে অকণমান ষ্ট্ৰিক হ'ব লাগে, কাৰণ বজৰংগ দল কিবা দল আছে, আৰু সেই বজৰংগ দেৱকে যদি এনেকৈ ৱালত ৰাখি যদি পিকাই ৰখা অৱস্থাত থাকে, তো সেই দেশৰ সেই জাতিৰ মানুহ আৰু কেনেকুৱা আৰু মানসিকতাৰ মানুহ হ'ব পাৰে মই নকওঁ, কিন্তু যিয়ে এনেকুৱাকৈ ফটো ওলমাই থোৱাৰ পিছতো পিকাই বস্তু খাই হজম কৰিব নোৱাৰি, তো তেখেতসকলক মোৰ ফালৰ পৰা বহুত আন্তৰিকভাৱে ধিক্কাৰ দিছোঁ। তোমালোকৰ মানসিকতা খুব ভাল, সেয়াই আৰু বাকী কি ক'ম, আৰু বিশেষ ক'বলগীয়া একো নাই, সেয়াই আৰু বিদায় মাগিছোঁ আৰু কথাটো কৈ, যাতে আৰু এইখিনিতে জাষ্ট মই সকলোকে ক'ম যাতে অকণমান সজাগ হয় আৰু এনেকুৱা ক্ষেত্ৰত য'তে ত'তে নিপিকাই ৱালত, সেইটোৱে ৰিকুৱেষ্ট কৰিম। এইখিনিতে আপোনালোকক সকলোকে অনুৰোধ কৰিম, যদি ভিডিঅ'টো চাই আপোনালোকৰ সকলোৰে বেয়া লাগিছে, যদি দুখ লাগিছে, তেতিয়াহ'লে ভিডিঅ'টি সকলোৱে শ্বেয়াৰ কৰিব, আৰু যদি সঁচাকৈ দুখ লাগিছে তেতিয়াহ'লে মোক ক্ষমা কৰিব, কাৰণ আপোনালোকৰ মনটো মিছাতে মোৰ দুখ লগাবলৈ ইচ্ছা নাছিলে, কিন্তু ভিডিঅ'ৰ কনচেপ্টটোৱে যিহেতু তেনেকুৱা, গতিকে নিশ্চয়কৈ
আপোনালোকৰ দুখ লাগিব বা অকণমান হ'লেও বেয়া লাগিব গতিকে যদি বেয়া লাগিছে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ আপুনি পূজা কৰা আপোনাৰ যিটো ভগৱানজনক যদি তেনেকৈ এনেকৈ লেতেৰা অৱস্থাত থৈ দিয়ে নিশ্চয়কৈ সকলোৰে বেয়া লাগিব মোৰো বেয়া লাগিব আপোনাৰে বেয়া লাগিব চবৰে বেয়া লাগিব গতিকে যদি আগন্তুক দিনত আপোনালোকে এনেকুৱা হোৱাটো নিবিচাৰে বা যদি ভগৱানক এনেকৈ দেখা পোৱাটো নিবিচাৰে তেন্তে ডেফিনেটলি ভিডিঅ'টো শ্বেয়াৰ কৰিব ঠিক আছে তেনেহ'লে আজিৰ পৰা এই ভিডিঅ'টো দেখাই বিদায় মাগিছোঁ আৰু আগন্তুক দিনবোৰত যাতে এনেকুৱা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম সমাজৰ বাবে ৰাইজৰ বাবে যাতে কিবা এটা ভাল হওক বুলি সেইটোৱে আশা ধন্যবাদ থেংক ইউ জয় আই অসম